নমস্কাৰ অসমীয়া বোলছবিৰ এদিন সময় আছিল যেতিয়া অসমীয়া বোলছবি চিনেমা হলত মানুহে চাব নগৈছিল সেই সময় প্ৰায় 2-3 বছৰৰ পৰা সলনি হৈছে কিন্তু আপোনালোকে বিদুৰ ভাই অসমীয়া চিনেমা বুলি চাব নাযাব সেই আবেগত চাব যাব নালাগে এখন ভাল মুভি বুলি চাবলৈ যাওক এই মুভিখনে বহুত ভাল মুভিক টক্কৰ দিব পাৰে মই অসমীয়া বুলি কোৱা নাই হেয়া লাগে বলিউড হওক হেয়া লাগে হলিউড হওক মিক্স ইমোশনৰ মুভি হওক কান্দিব আপোনালোকে তাত হাঁহিব আৰু সমাজক কিবা এটা ভাল শিকাই থৈ গৈছে এনেকুৱা মুভি এতিয়াৰ সময়ত পাবলৈ খুবেই টান যে সমাজক কিবা ভাল দি থৈ যায় আৰু প্লিজ চাবলৈ